নমস্কাৰ বন্ধুসকল, Job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আসাম ৰাইফল ফালৰ পৰা আপোনালোকৰ বাবে ভাল খবৰ আহিছে। আসাম ৰাইফলছত ট্ৰেডমেন আৰু টেকনিকেলৰ নতুনকৈ পোষ্ট ওলাইছে। এই পোষ্টসমূহ কি আলোচনা কৰিম আজি ভিডিঅ'টোত। আসাম ৰাইফলছত 616টা পোষ্ট ওলাইছে আপোনাৰ ট্ৰেডমেন আৰু টেকনিকেলৰ। 16 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভণি হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 19 মাৰ্চ। বন্ধুসকল, পোষ্টসমূহ কি আছে মই আপোনালোকক কৈ দিছোঁ। ক্লাৰ্ক আছে, কুক, বাৰ্বাৰ, ব্ৰিজ এণ্ড ৰোড, ৰিলিজিয়াছ টিচাৰ্ছ, আৰু আছে অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন, ৰেডিঅ' মেকানিক, লেবৰেটৰী এছিষ্টেণ্ট, পাৰ্চনেল এছিষ্টেণ্ট, নাৰ্ছিং এছিষ্টেণ্ট, ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট, ৱাচাৰমেন, আৰু ফাৰ্মাচিষ্ট, ফিমেল চাফাই, মেল চাফাই, আৰু এক্সৰে এছিষ্টেণ্ট। আটাইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ বয়স দিছে 18 পৰা 23 বছৰলৈকে, কিন্তু ৰিলেক্সেশ্যন আছে আপোনালোকৰ OBC 3 বছৰ আৰু SC ST আছে 5 বছৰ। বন্ধুসকল, টেকনিকেলৰ কাৰণে যিকেইটা পোষ্ট আছে সেইকেইটাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই ভিডিঅ'টোত কৈ দিওঁ, কাৰণ কৈ দিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোক ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আপুনি সেই লিংকটোৰ পৰা চাই ল'ব পাৰিব। আৰু যিকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ ট্ৰেডমেনৰ পোষ্ট আছে সেই পোষ্টকেইটা আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ব। সেই পোষ্টকেইটা মই আপোনালোকৰ কি আছে কৈ দিছোঁ। যিকেইটা 10 পাছ আছে আপোনালোকৰ ট্ৰেডমেনৰ পোষ্ট সেইকেইটা আছে আপোনালোকৰ ৱাচাৰমেন আছে, ফিমেল ক্লিনিং আছে, বাৰ্বাৰ আছে, কুক আছে, মেল ক্লিনিং আছে। এইকেইটা আছে আপোনালোকৰ ট্ৰেডমেনৰ কাৰণে। 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকক এবাৰ কৈ দিছোঁ। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ প্ৰথমে হ'ব PST টেষ্ট, তাৰপৰা হ'ব PET টেষ্ট, তাৰপৰা ৰিটুন এক্সাম, তাৰপৰা স্কিল টেষ্ট মানে যদি আপুনি কুক হয় তেন্তে আপোনালোকৰ ট্ৰেড এক্সাম ল'ব, আপোনালোকক বনাই দেখাব লাগিব, কিবাকিবি বনাব লাগিব, তেনেকৈ বাৰ হ'লে কাটি দেখাব লাগিব চুলি, তেনেকুৱা টেষ্টবোৰ দিব, স্কিল টেষ্টবোৰ আপোনালোকৰ ল'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। বন্ধুসকল, PET টেষ্টৰ কাৰণে আপোনালোকে ল'ৰাসকলে 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত, আৰু ফিমেল কেণ্ডিডেটে দৌৰিব লাগিব 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডত। আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকলে টেকনিকেলৰ সেইসকলক গ্ৰুপ B বুলি কোৱা হয়, গ্ৰুপ B সকলে দিব লাগিব 200 টকাকৈ, আৰু গ্ৰুপ C সকলে দিব লাগিব 100 টকাকৈ। আৰু যদি আপুনি ST বা SC হয় তেন্তে আপোনাৰ ফ্ৰী হ'ব, আৰু ওমেন কেণ্ডিডেটসকলৰ কাৰণেও ফ্ৰী হ'ব, আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণেও ফ্ৰী আছে। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।